মা ঘৰলৈ আহিলে কিবা নহয় কিবা এটা ভালেই লাগে নহয় যে সকলোৱে। এতিয়া বেপাৰীৰ পৰা মাছ ল'লোঁ। মা গাটো বেয়া কাৰণে মাছেৰে ভাত কেইটামান বনাওঁ বুলি ভাবিলোঁ। আনফালে কল পচলাও কাটি লৈছোঁ। আজিয়ে মই পঁইতা ভাত খাম। বহুতখিনি কালি ভাত বনাই থোৱা আছিলে। যিহেতু ইমান গৰম গৰম ভাত খাবই নোৱাৰি, সেইকাৰণে পঁইতা ভাত খাম বুলি ভাবিলোঁ। আৰু আজি প্ৰথমবাৰৰ কাৰণে মই মাছ বাচিছোঁ, কাৰণ মা গাটো বেয়া, কাম বন কৰিব নোৱাৰে। সেইকাৰণে মোকে ক'লে তই যদি পাৰ বাচোন। তাকে বাছি ল'লোঁ এতিয়া মাছকেইটা। কি হয় নাজানো আৰু দেই। আনফালে ভোট জলকীয়া মায়ে কাটি পেলাই ৰ'দত শুকুৱাই থৈছিলে, তাকে এতিয়া আচাৰ বনাম। আৰু এয়া চিনি পাইছেনে বাৰু? এয়া হৈছে খাৰলি। ধুনীয়াকৈ মায়ে সানি থৈছে। মোক কৈছে অলপমান ভালকৈ সানি পেলাই টোপোলা ভৰাই থ'বিচোন। আজি পানী দিয়া ভাতৰ লগত আলু পিটিকা, মাছৰ ফ্ৰাই, টেঙা চৰচৰীয়া মাছৰ, কল পচলা, সৰু মাছৰ ভাজি আৰু ঢেকীয়া ভাজি। এতিয়া মই পানী দিয়া ভাতৰ লগত খাব লৈছোঁ আটাইখিনি। আৰু ইয়াৰ লগতে লৈছোঁ আচাৰ আৰু পানী টেঙা। এইখিনি আটাইখিনি এতিয়া মজাছে বহি খাম। যিহেতু ইমান গৰম, কাপোৰ পিন্ধিব নোৱাৰি, যেনে তেনে পিন্ধি আছোঁ। মা ঘৰত যি টি হ'লেও চলি যায় নহয় জানো। আপোনালোকে আকৌ বেয়া কমেণ্ট নকৰিব দেই, এইবোৰ কি কাপোৰ পিন্ধিছ বুলি। গৰম যিমানহে কাপোৰ পিন্ধিবই নোৱাৰি। এতিয়া মই পানী ঢালি ভাতকেইটা খাব লৈছোঁ। আজিলৈ বাই। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল।